নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো যেহেতু আজি পিএম কিষানৰ 15 নম্বৰ কিস্তি দিনৰ 11 বজাত ৰিলিজ কৰি দিয়া হৈছে আৰু যিসকল এই আঁচনিৰ হিতাধিকাৰী তেওঁলোকৰ বেংক একাউণ্টলৈ এই কিস্তিৰ পইচা ট্ৰান্সফাৰ কৰি দিয়া হৈছে হিতাধিকাৰীসকলে তেওঁলোকৰ কিস্তিৰ পইচা নিজৰ বেংক একাউণ্টত সোমাইছে নে নাই ইয়াক চেক কৰিবলৈ প্ৰথমে পিএম কিষানৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ আহিব লাগিব আৰু ইয়াৰ পাছত এনেদৰে এটা পেজ খোল খাব আৰু পেজটো তললৈ এনেকৈ স্ক্ৰল ডাউন কৰাৰ পাছত নো ইউৰ ষ্টেটাছ ইয়াত লিখা আছে নো ইউৰ ষ্টেটাছ ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত ফিল কৰিব লাগিব আৰু যিসকলৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যিসকলে নাজানে এই নম্বৰটো আপোনালোকে জানিবলৈ হ'লে নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ যেটো ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰ বা ৰেজিষ্টাৰ হৈ থকা আধাৰ নম্বৰ ইয়াত ক্লিক কৰিব লাগিব যেহেতু মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ মই জানো তেতিয়াহ'লে মই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত টাইপ কৰিম ইয়াত মই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এন্টাৰ কৰি দিলো আৰু তাৰ পাছত ইয়াত যেটো এই কেপচাটো আছে এই কেপচাটো ইয়াত ফিল কৰিব লাগিব মই কেপচাটো ফিল কৰি দিছো এটা কেপচাটো ফিল কৰিছো তাৰ পিছত ইয়াত গেট ডাটাত ক্লিক কৰি দিব গেট ডাটাত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ এটা নতুন পেজ খোল খাব আৰু ইয়াত এনেদৰে ইন্টাৰফেস আহিব ইয়াৰ পিছত আপোনাৰ ইয়াত যে 13 লিখা আছে ইয়াত আপুনি গৈ 15 কৰি দিব 15 কৰি দিয়াৰ পিছত আকৌ এটা নতুন পেজ খোল খাব ইয়াত তললৈ আহিব লাগিব আৰু ইয়াত এনেদৰে নতুন পেজ খোল খাব আৰু ইয়াৰ ইন্টাৰফেসটো এনেকুৱা হ'ব আৰু ইয়াত চাব আপোনাৰ ইয়াত লেন্স সিডিং যেটো লিখা আছে ইয়াত ইয়েস থাকিব লাগিব ইকেৱাইসি ষ্টেটাস আপোনাৰ ইয়েস থাকিব লাগিব আৰু আধাৰ বেংক একাউণ্ট সিডিং ষ্টেটাস ইয়েস থাকিব লাগিব মানে আপোনাৰ বেংক একাউণ্টটো আপোনাৰ আধাৰ লগত লিংক থাকিব লাগিব তাত যেটো ডিবিটি লিংক এটো থাকিব লাগিব তেতিয়া আপোনাৰ এই কিস্তি পইচা আপোনাৰ বেংক একাউণ্টত সোমাব যেহেতু সকলো আজিকালি এই পিএম কিষানৰ যি কিস্তি ডিএমটি মাধ্যমেৰে আপোনালোকৰ বেংক একাউণ্টত দিয়া হয় সেয়ে ইয়াত এফটিও এটো যি ইয়াত ইয়েস থাকিব লাগিব আৰু ইয়াত পেমেন্ট ষ্টেটাস আপোনাৰ থাকিব ইয়াত পেমেন্ট মোড আধাৰ থাকিব ইয়াত বেংক একাউণ্ট বেংক টাইম থাকিব আৰু ইয়াত আপোনাৰ বেংক নম্বৰ থাকিব ইয়াত ইউটিআৰ নম্বৰ যে ট্ৰানজাকচন নম্বৰ হেতু থাকিব আৰু ক্ৰেডিটেড আপোনাৰ কোন তাৰিখে ইয়াত ক্ৰেডিট হৈছিল মানে কোন তাৰিখে আপোনাৰ পইচাটো ইয়াত সোমাইছিল ইয়াত সকলো ডিটেইলছ থাকিব যেহেতু এতিয়ালৈ এইখিনি আপডেট হোৱা নাই আপডেট 2 দিনত হৈ যাব এইখিনি যেহেতু বেংকৰ ফালৰ পৰা এইখিনি আপডেট কৰি দিয়া হয় এইখিনি এতিয়ালৈ আপডেট কৰা নাই হেতু 14 নম্বৰ কিস্তিটো মই দেখাই দিছো ইয়াত আপোনালোকৰ এনেদৰে আপোনাৰ 15 নম্বৰটো এনেদৰে দেখাব যেনে এনেদৰে ইয়াত 14 নম্বৰ ইনষ্টলমেন্ট পেমেন্ট ডান তাত আপোনাৰ 15th ইনষ্টলমেন্ট পেমেন্ট ডান এবলি লিখা থাকিব আৰু ইয়াত পেমেন্ট মোড আধাৰ থাকিব ইয়াত আপোনাৰ বেংক নাম্বাৰ ইয়াত যেটো আপোনাৰ একাউণ্ট নাম্বাৰ এটো থাকিব আৰু ইয়াত ট্ৰানজাকচন যেটো ইউটিআৰ নম্বৰ এটো থাকিব আৰু কোন দিনাখন আপোনাৰ ক্ৰেডিট হৈছিল মানে কোন দিনাখন আপোনাৰ পইচাটো সোমাইছিল সেই দিনাখন ইয়াত থাকিব ইয়াত শো কৰিব এনেদৰে তো এনেদৰে যিসকল হিতাধিকাৰী তেওঁলোকে নিজৰ পেমেন্ট ষ্টেটাস এনেদৰে চেক কৰিব পাৰিব আপোনালোকৰ বেংক একাউণ্টত সোমাইছে নে নাই যদি আপোনাৰ বেংক একাউণ্টত সোমাইছে তেতিয়াহলে এফটিও যেটো এটো আপোনাৰ ইয়েস থাকিব ঠিক আছে তো আজিলৈ এই ভিডিওটি ইমানতেই আকৌ এটা নতুন ভিডিওত লগ পাম চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব